അതിരിക്കട്ടെ, സാറ് മലയാളിയാണോ? അതെ, താനോ? ഞാനും മലയാളിയാ. അപ്പൊ നമുക്ക് പരസ്പരം മിണ്ടി പറഞ്ഞൊക്കെ പോവാല്ലേ? আপুনি কেৰালালৈ যাব বিচাৰিছে নেকি? এতিয়াৰ পৰা লাইনত ৰৈ থাকিব নালাগে। আপোনাৰ গাঁৱৰ পৰাই বিদেশলৈ যাব পাৰিব। নগাঁও জিলাৰ ভালুগুটিয়াৰ পৰা নগাঁও হৈ গুৱাহাটী, শিলিগুৰি, কলকাতা, বিহাৰ, তামিলনাডু, উৰিষ্যা, কেৰালা, পেৰেমবাবুলৈ জিকে ব্ৰজ নামৰ নতুন বাছ সেৱা আৰম্ভ কৰা হৈছে। ইনামুল ইছলামৰ নেতৃত্বত চলিব এই বাছ সেৱা। বাছত আপোনাৰ সুবিধাৰ্থে থাকিব ৱাইফাই, ইণ্টাৰনেট, এচিৰ ব্যৱস্থা। আগতীয়াকৈ বুকিং কৰিবলৈ 8011428870 অন্যথা 9048391605 নম্বৰত যোগাযোগ কৰক। এইটো আপোনাৰ গাড়ী ক'ৰ পৰা ক'লৈকে যায়? আমাৰ গাড়ীটো নগাঁও বৰঘাট বাইপাছৰ পৰা ওলায়, ইয়াৰ পৰা লোড হৈ যায় গুৱাহাটী হৈ আপোনাৰ বঙাইগাঁও হৈ পেলাই আলিপুৰ দুৱাৰ, ৱেষ্ট বেংগল, শিলিগুৰি, আলিপুৰ হৈ পেলাই বেংগলোৰ হৈ চেন্নাই হৈ পালঘাট, থিছুৰ হৈ লাষ্ট পেৰম্বৰলৈকে যাব। আৰু কেৰালাৰ পৰা যাবলৈ কিবা ব্যৱস্থা আছে না ৰিটাৰ্ণ টিকেট? অঁ আছে, কেৰালাৰ পৰা আমাৰ পেৰম্বৰ পৰা পালাঘাট, থিছুৰ, কইম্বুটুৰ হৈ পেলাই ৱেষ্ট বেংগল, আলিপুৰ দুৱাৰ, শিলিগুৰি চব হৈ পেলাই গুৱাহাটী হৈ লাষ্ট নগাঁৱলৈকে যাব। আৰু আপোনাৰ গাড়ীটো ইমান দূৰত যাব, কিবা সুবিধা আছে না? সুবিধা আছে, খোৱা বোৱা আৰু বাথৰুম? খোৱা বোৱা, বাথৰুম জেগা ৰখাই দিয়া। আৰু আপোনাৰ টিকেটটো যে কৰিব, এইটো অনলাইন টিকেট কিবা জড়িত আছে না? অঁ আছে আছে। কিবা আছে এইটো? আমাৰ মোবাইল নাম্বাৰত কণ্টেক্ট দি আছোঁ মই। মোবাইল নম্বৰটো 9048391605। এইটো নাম্বাৰত কল কৰি পেলাই যোগাযোগ কৰিলে অনলাইন টিকেট বুকিং কৰিব পাৰিব। হৈ যাব আপোনাৰ টিকেটটো। ঠিক আছে।